ৱেলকাম বেক টু তেজপুৰ এণ্ড গাইছ। আজি এটা বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ মানে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আৰু কিনো ক'ম, এইকেইদিন মানে ভিডিঅ' কৰা হোৱা নাই, মানে মই অলৰেডি মানে কথাটো মই ক'বলৈ মানে আপোনালোকক পাহৰি গৈছিলোঁ, কৈ দিওঁ। মানে কি হৈছে গাইছ জানে, মোৰ মানে বহুত দিনৰ পৰা ধৰি প্ৰায় আজি এসপ্তাহ মানে হৈছে পূৰা কাহ হৈ আছে, সেইকাৰণে মানে ক'তো ওলাই যাব পৰা নাই তেনেকৈ। সেইকাৰণে আজি যিহেতু দুদিনমান আকৌ মানে অকণমান ভাল পাইছোঁ, সেইকাৰণে মানে ভিডিঅ'টো এটা বনাই দিয়া ভাল হ'ব মানে। আৰু গাইছ সিফালৰ পৰাও মোৰ লগৰ দুটা আহি আছে, আপোনালোকে দেখিব সেইকণতে, সেইটো এটা আহি আছে। বাকী আপোনালোকে প্লেচটো এবাৰ চাওকচোন কেনেকুৱা লাগে। এইটো গাইছ, এইটো জেগাটো বহুত ধুনীয়া। আমি আহোঁ ইয়াত, এইখন আমাৰ খেলা বাকৰি হয়, এই ছাইডৰ সেইখন। এতিয়া পূৰা সূৰ্য অস্ত গৈছে পূৰা, সেইকাৰণে মানে পূৰা পিছফালৰ পৰা যোনটো হেৰিটো আহিছে মানে বহুত ভাল লাগিছে দেখি পেলাই। সেইটোৱে আৰু মানে এইবিলাক মোবাইলত বনালে ইমান ভাল নহয় কোৱালিটি চোৱালিটি, কিন্তু মানে সেইটোৱে তথাপিও বনাওঁ আৰু গাইছ। এতিয়া যিহেতু দুৰ্গা পূজা পালেহি আৰু বেছি দিন নাই, আৰু কাইলৈ প্ৰায় মানে কাইলৈ পৰহিলৈ পৰাই মানে দুৰ্গা পূজা আৰম্ভ হৈ যাব যিহেতু, আৰু পূৰা চবফালে প্ৰস্তুতি চলি আছে। আমি ভাবিছোঁ আপোনালোকক আমাৰ জামুগুৰি এটা গোটেই যিটো অঞ্চলটো মানে ধুনীয়া পূৰা এটা মানে যিহেতু দুৰ্গা পূজা চবতে হয় ন, আমাৰ জামুগুৰিটো কি ইমান চাবলগীয়া একো নাই, তথাপিও আপোনালোকক মই দেখুৱাম বুলি ভাবিছোঁ। জামুগুৰিটো মানে পূৰা গোটেই যিখিনি মানে ধুনীয়া মানে গোসানীৰ হেৰি কৰে, যি তেনেকুৱা মানে এইবিলাক পূজা চূজা কৰে। তো গাইছ আপোনালোকে চাবলৈ ৰেডি হৈ থাকিব, সেইটো ভিডিঅ' আহি থাকিব প্ৰত্যেক দিনাখনে এটা ভিডিঅ' আহিব, 3 দিনত 4 দিনত 4টা ভিডিঅ' আহিব। এতিয়া গাইছ ব'লক তেতিয়াহ'লে অকণমান পুলত বহি লওঁগৈ। অথনি যেনেকৈ বুজাই দিলোঁ, এতিয়াও মানে কথাটো আৰু এটা কথা মানে ক'বলৈ থাকি গ'ল। আৰু মানে জামুগুৰিটো মানে তেনেকুৱা কোনো ধৰণৰ মানে বিশেষ তেনেকৈ মানে দুৰ্গা পূজা পতা নহয়। আপোনালোকে দেখে যিহেতু বিশ্বনাথ চাৰিআলি হওক, তেজপুৰ হওক, গুৱাহাটী হওক, তেনেকুৱা মানে কোনো তেনেকুৱা হেৰি নহয়। হ'লেও সৰু এখন চহৰত আৰু সৰুকৈ হেৰি এটা পাতে, সেইটো সেইকাৰণে আপোনালোকে সেইটো চাব আৰু ধুনীয়াকৈ। সেইটো মানে কিমান ডাঙৰ চহৰবিলাক চাই নো কি কৰিব, সৰু চহৰতো চাব লাগিব হয় নাই, সৰু চহৰবিলাক চালেই হ'ব। কেনেকৈ গাইছ আমি এতিয়া মানে এটা সুন্দৰ এটা পৰিৱেশৰ মাজত এনেকৈ ওলাই আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এইটো চাওক গাইছ, এইটো এটা পৰিৱেশটো চাওক গাইছ, বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত ওলাই আহিছোঁ। বাকী সেয়া বাদ দিছোঁ, আপোনালোকে এইটো দেখিছে চাগে, এইটো ভগা এটা বহি আছে, এইটো মই অটো ফাৰ্ষ্টটো লগ মোৰ মানে কি হ'ল গাইছ, মই বুজাই দিলোঁ ন কথাটো, সেইটোৱে আৰুনো কি ক'ম আৰু। এতিয়া আমি পূৰা এনেকৈ বহি আছোঁ গোটেইখিনি পূৰা। এতিয়া মানে আমি এইফালে ওলাই যাম নেকি, এতিয়া সম্ভৱ মানে যিহেতু অকণ টাইম আছে ন, এইফালে ওলাই যাম এতিয়া। আৰু বাকী ওচৰত পূৰা আগতে মানুহ মানে মাছ পুহিছিলে ন, মাছ পোৱা পূৰা সৈটো এটা মানে ঘৰ চৰ এনেকৈ বনাই থোৱা আছে, আৰু এইবিলাক ওলমি চলমি ফুৰিছে, এইটো ইয়াৰ স্বভাৱেই গাইছ। এতিয়া আমি পূৰা ধুনীয়াকৈ পুখুৰীটো এটা মানে এনেই সৰু সুৰা আৰু এটা চাম আৰু বস্তু এটা চিনেমেটিক টাইপত। তো গাইছ তেতিয়াহ'লে ব'লক সেইটো দেখুৱাই দিওঁ। পালেহি আৰু সেইকাৰণে মানে মই কথাটো ক'বলৈ পাহৰি গ'লোঁ, সেইকাৰণে কথাটো কৈ দিলোঁ যে সকলোকে মোৰ ফালৰ পৰা বুজাই শুভেচ্ছা জনাওঁ গাইছ। আপোনালোকেও পূৰা ধুনীয়াকৈ চাগে এতিয়া কাপোৰ চাপোৰ কিনি এনজয় কৰি আছে, গম পাইছোঁ বাৰু। ময়ো তেনেকৈ কিনিছোঁ আৰু সেইটো তেতিয়া জীৱন আৰু এই বাদ দিয়ক আৰু সেইফালে পূৰা সবাই পেলাই আমাৰ ৰখি আছোঁ যে ফাইলে চাওক গাইছ, এই গোটেইখিনি দেখুৱাই দিছোঁ মই এটা এটাকৈ। এয়া চাওক চাওক গোটেইখিনি এনেকৈ আহি পেলাই ৰখি আছোঁ গাইছ। কাইলৈৰ পৰা পূৰা ধামাকা ব্লগ আহিব, 3 দিন কণ্টিনিউ 3টা ব্লগ আহিব, মানে দুৰ্গা পূজা স্পেচিয়েল 3 দিন 3টা ব্লগ পূৰা কণ্টিনিউ আহিব। আপোনালোকে কিমান গুৱাহাটীৰ মানে দুৰ্গা পূজা চাব, আমাৰ জামুগুৰিহঁতৰ মানে তেজপুৰৰ এবাৰ দুৰ্গা পূজা চাব মোৰ ভিডিঅ'টো যোগেদি। গাইছ আপোনালোকে এইটো কথা ৰেডি থাকিব পূৰা। এতিয়া আৰু অকণমান এনেকৈ তাই সৌফালে অকণ এই ৰাস্তাটো দি আগলৈ যাওঁ বুলি ভাবিছোঁ, তেতিয়াহ'লে ব'লক তেতিয়াহ'লে অকণ আগত গৈ লগ পাই আছোঁ। ধুনীয়া মানে বহুত ধুনীয়া আমি জেগাত এইটো জেগাত আহি সদায় মানে এনেকৈ পূৰা এনজয় কৰোঁ গোটেইখিনি লগৰ থাকিলে। মানে দলঙৰ এই আপুনি এইখন চাওক, এইখন এখন মানে সৰু মিনি দলং হয়, এনেকৈ চব গোটেই লগৰখিনি আহি পেলাই আমি পূৰা ইয়াত এনজয় কৰোঁ অলপ। এতিয়া গাইছ আপোনালোকে এইটো লুকটো চাওক, মই এটা লুক দেখুৱাই দিছোঁ, এইটো চাওক গাইছ।
ফটোগ্ৰাফী চলি আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াত এইটো মডেলটো ইয়াত আছে সেয়া চাওক ইয়াত ফটোগ্ৰাফী পূৰা ইয়াত হেৰি কৰি আছে তো গাইছ এয়া পূৰা লোকেশ্যন চাওক গাইছ কি মজা গাইছ আপোনালোকে দেখিলে পূৰা এইফালে জোন ওলাই আছে এইটো চাওক এইটো জোনটো তো গাইছ ব'লক তেতিয়াহ'লে পূৰা ব'লক আজি পূৰা ফুটিছোঁ মই উঠাইছোঁ আপোনালোকক মই দেখুৱাম বাৰু ফটোখন মই কি কি উঠিলোঁ ইয়াৰ পৰা যাবলৈ ৰেডি হৈ গৈছোঁ আপোনালোকে পূৰা আমাৰ লগত গৈ থাকক এতিয়া আজি ভিডিঅ'টো ইমানেই আছিলে বাকী মই চাইকেলখন এইটো চাওক গাইছ এইটো চাওক এই চাইকেল চব চাওক এয়া চাওক মাই গড এয়া চাওক গাইছ চাইকেলৰ ৰেডিয়েটৰ চাওক গাইছ কি ধুনীয়া ৰেডিয়েটৰ গাইছ আজিলৈ ভিডিঅ'টো ইমান দিয়া আছিলে যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব গাইছ তিলেন দাদা বাই বাই তো গাইছ যেতিয়া মানে আপোনালোকে এই গোটেই ফটোখিনি চাওক গোটেই মানে ধুনীয়া ধুনীয়াকৈ উঠাইছে হেমাংগৰ বাই উঠাইছে লগৰে হ'ব মোৰ আৰু দুটামানে উঠাইছে তেনেকৈ গাইছ এইখিনি ফটোখিনি চাই লওক